নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে পিজ আসাম হেল্প ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে ওলাই আহিছে আজিৰ পুৱাই কেইবাটা নতুন খবৰ। ইয়াৰ প্ৰতিটো খবৰেই হৈছে আপোনাৰ বাবে অত্যাধিক গুৰুত্বপূৰ্ণ, সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনোৱাৰ আগতেই আপোনালৈ মোৰ সৰু এটা ৰিকুৱেষ্ট, যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব, কিয়নো আপোনাৰ এটা লাইকে মোৰ আগলৈ ভিডিঅ' বনোৱাৰ উৎসাহ যোগায়। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে যেতিয়া মই যিবোৰ ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। ইয়াৰ প্ৰথম খবৰটো হৈছে বন্ধুসকল, নলবাৰী বাটছৰ দুৰ্গা মন্দিৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ। নলবাৰী জিলাৰ বাটছৰ দুৰ্গা মন্দিৰৰ চৌহদত চাঞ্চল্যকৰ ঘটনা। নিশা দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গ'ল যুৱতীৰ মৃতদেহ। ডিঙি ৰিপি হত্যা কৰে কোনো অচিনাকি লোকে। জিনচ পৰিহিত যুৱতীগৰাকী এই পৰ্যন্ত চিনাক্ত হোৱা নাই। ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ইয়াৰ 2 নম্বৰ খবৰটো হৈছে বন্ধুসকল, মঙলবাৰৰ পৰা মাজুলী আৰু যোৰহাট ফেৰী সেৱাৰ অনুমতি। মঙলবাৰৰ পৰা মাজুলী আৰু যোৰহাট ফেৰী সেৱাৰ অনুমতি। ব্ৰহ্মপুত্ৰ ওপৰেৰে পুনৰ ফেৰী সেৱাৰ অনুমতি। মাজুলীৰ প্ৰৱাহনৰ 50% যাত্ৰীয়ে দুটা পাৰঘাটত পুনৰ ফেৰী চলাচল কৰাত অনুমোদন। মাজুলীৰ দক্ষিণ পাৰৰ পৰা কমলাবাৰীৰ নিমাতী ফেৰী সেৱাত অনুমোদন। অগ্ৰমুখ নিমাতী পাৰঘাট ফেৰী সেৱাৰ আৰম্ভ কৰাৰ অনুমতি। মাজুলীৰ উত্তৰ পাৰৰ সংযোগী পাৰঘাটৰ ফেৰী সেৱা সদ্যহতে বন্ধ হৈয়ে থাকিব। ইয়াৰ 3 নম্বৰ খবৰটো হৈছে বন্ধুসকল, নিশা 12 বজালৈ কোভিড-19ত ক'ত কিমান লোক আক্ৰান্ত পৰখ সবিশেষ। সময় 4 এপ্ৰিল নিশা 12 বজালৈকে বিশ্বত কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 34,20,522 গৰাকী লোক। মৃত্যু হোৱাৰ লোকৰ সংখ্যা হৈছে 2,50,789 গৰাকী লোক। আটাইতকৈ বেছি লোক মৃত্যু হৈছে আমেৰিকাত। আমেৰিকাত মৃত্যু হৈছে 69,121 গৰাকী লোক। আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছে আমেৰিকাত আক্ৰান্ত হৈছে 12,08,74 গৰাকী লোক। কেইখনমান দেশত কৰোনা ভাইৰাছত মৃত্যু হোৱাৰ লোকৰ তথ্য। আমেৰিকাত 69,121 জন, স্পেইনত 25,428 জন, ইটালীত 29,079 জন, ফ্ৰান্সত 25,201 জন, চীনত 4,633 জন, ইৰাণত 6,277 জন, ইংলেণ্ডত 28,743 জন, বাংলাদেশত 182 জন, পাকিস্তানত 476 জন, নেপালত 0 জন, ৰাছিয়াত 1,365 জন, গ্ৰীচত 146 জন, জাপানত 487 জন, ভাৰতত 1,567 জন বৃদ্ধি পাইছে। কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যা 46,437 জন। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱাৰ লোকৰ সংখ্যা 1,567 জন। ভাৰতত বিভিন্ন ৰাজ্যত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যা কিমান আহক আমি চাই লওঁ। অসমত 42 জন, মহাৰাষ্ট্ৰত 14,541 জন, গুজৰাটত 5,804 জন, দিল্লীত 4,898 জন, মধ্যপ্ৰদেশত 2,942 জন, ৰাজস্থানত 3,061 জন, তামিলনাডুত 3,550 জন, উত্তৰ প্ৰদেশত 2,766 জন, অন্ধ্ৰপ্ৰদেশত 1,650 জন, তেলেংগানাত 1,085 জন, পশ্চিমবংগত 1,259 জন, জম্মু কাশ্মীৰত 726 জন, কৰ্ণাটকত 651 জন, পাঞ্জাবত 1,232 জন, কেৰালাত 500 জন, বিহাৰত 528 জন, হাৰিয়ানাত 517 জন, উত্তৰাখণ্ডত 60 জন, চণ্ডীগড়ত 102 জন, লাডাখত 42 জন, আন্দামান আৰু নিকোবৰত 33 জন, ছত্তীগড়ত 58 জন, ঝাৰখণ্ডত 115 জন, মণিপুৰত 2 জন, অৰুণাচল প্ৰদেশত 1 জন, মিজোৰামত 1 জন, মেঘালয়ত 12 জনলৈ বৃদ্ধি পাইছে এই কৰোনা ভাইৰাছৰ আক্ৰান্তৰ লোকৰ সংখ্যা। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। প্লিজ ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল।